ঐ ইমান সাজি কাচি ওলাইছে যে আজি স্পেচিয়েল ক'ৰবাত কিবা আছে নেকি আজি মই ভাস্কৰক লগ ধৰিব যাম সেই নতুন বয়ফ্ৰেণ্ডটো সি মানে একদম টাইম মিলাব নোৱাৰে দুটা কোম্পানী চলাই থাকে এই দিল্লী এই মুম্বাই গতিকে মাতিছে যিহেতু যাওঁ আৰু তই কিছু লাকি আৰু দেই দুটা কোম্পানীৰ মালিকক পাইছ আৰু গড নোজ মোৰ ফিউচাৰত বা কি লিখা আছে মই এটা কৈ থাকোঁ নহ'লে দেৰি হ'ব বাই বাই অল দ্য বেষ্ট থেংক ইউ দেৰি হ'ল নেকি ইমান দেৰি হ'ল এতিয়া সুধিব আহিছা মইতো যাওঁগে বুলি ভাবিছিলোঁ আৰে দেবী মানে কি হ'ল জানানে এনফিল্ডখন লৈ আহিম বুলি ভাবিছিলোঁ পইচা এনফিল্ডখন লগা পামচাৰ হৈ আছে সেইখন টিউবলেছটো সেইকাৰণে এখন লৈ আহিব লগা হ'ল এখনৰ আগত কিবা প্ৰব্লেম এটা দেখাই আছে ৰাস্তাও যাম সেইকাৰণে অকণমান দেৰি হৈ গ'ল প্লিজ ডোণ্ট মাইণ্ড হা বহা এতিয়াই যাম হা বহা বহা ধীরে ধীরে রোদ নামিছে মন নাচিছে তোমার মনম খামুৰি লাহে লাহে মন কপিছে ৰঙো লাগিছে তুমি অকণমান টাইম ৰ'বা মই বহুত কেটিএমৰ পৰা আহি আছোঁ হেৰি কি চাইছে কওকচোন এই বাইকখন কাৰ মোৰ আকৌ হয় নেকি আজি 3 দিন আগত মই গাড়ীখন গেৰেজত ঠিক কৰি পৰিছোঁ কিন্তু আজি আপুনি চলাই ঘূৰি ফুৰিছে হেৰি আপুনি কি ক'ব বিচাৰিছে মই এইটোৱে ক'ব বিচাৰিছোঁ যে গাড়ীখনত থকা নাম্বাৰটো আৰু মোৰ এই RC-খনত থকা নাম্বাৰটো একে মানে গাড়ীখন মোৰ বুজিছে কি কৈছে এইবোৰ আপুনি মই একদম ঠিক কথা কৈছোঁ চাবি ভালে ভালে দিয়ক নহ'লে মই এতিয়াই পুলিচ মাতিম হেৰি ৰ'বচোন ৰ'ব ইমান উত্তেজিত নহ'ব মোক অলপ ভাবিবলৈ দিয়কচোন খেলি মেলিটো ক'ত হৈছে একো খেলি মেলি হোৱা নাই এইখন মোৰ বাইক চিধা কথা চাবি দিয়ক চাহ দস্তি এইখন বাইক তোক মই দিলোঁ 2 ঘণ্টাৰ পিছত ইয়াৰ মালিকে নিব আহিব ডেলিভাৰী আছে গতিকে তই 2 ঘণ্টাৰ আগতেই মোক বাইকখন দি যাবি ভাই তই একদম চিন্তা নকৰিবি পুৰা 2 ঘণ্টালৈ 1 মিনিট বাকী থাকোঁতে বাইক আহি তোৰ গেৰেজত হাজিৰ আজি মোক তই কামটো কৰি আহিবলৈ দে তোক এটা সন্ধিয়া জবৰদস্ত পাৰ্টি দিম এনেকুৱা পাৰ্টি দিম নহয় তই আশা জিন্দগী মনত ৰাখিবি আৰে হ'ব দে পাৰ্টি চাৰ্টি হ'ব তই খালি বাইকখন সময়ত ঘূৰাই দিবি মোক ঠিক আছে দস্তি মই গৈ থাকোঁ বহুত বিশ্বাসত তোক মই বাইকখন দিছোঁ কিন্তু দেই আৰু বাইকখন একদম লাহে লাহে চলাবি দেই ভাই এইটো কথা টেনশ্যন ল'ব লাগে নেকি তই জানোৱেই দেখোন মই কেনেকুৱা ৰাইডাৰ হয় বুজি পালোঁ বাৰু এখন আপোনাৰ বাইক কিন্তু আপুনি এইটো ভাবি চাওকচোন যে বাইকখন মোৰ হাতলৈ কেনেকৈ আহিল সেইটো মোতকৈ বেছি আপুনিহে ভালকৈ জানিব আপুনি কেনেকৈ আনিছে চুৰি কৰি আনিছে নে অন্য উপায়ে আনিছে নহ'লে পুলিচক খবৰ দিম পুলিচে উলিয়াই ল'ব ৰ'বচোন ৰ'ব আপুনি বাৰে বাৰে মাজতে পুলিচটো কিয় আনি আছে বাৰু কথাটো মানে আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰি দিয়কচোন পাৰি মই ধৰিব পাৰিছোঁ খেলি মেলিটো ক'ত হৈছে ঠিক আছে কওকচোন ক'ত হৈছে বাৰু খেলি মেলিটো মানে হ'ল এনেকুৱা আপুনিও আপোনাৰ বাইকখন গেৰেজত ঠিক কৰিব দিলে ময়ো মোৰ গাড়ীখন গেৰেজত ঠিক কৰিব দিলোঁ আৰু গাড়ী দুখনৰ আকৌ কালাৰটো আৰু গোটেইবোৰ একদম ছেম বুজিছে গেৰেজৰ ল'ৰাটোৱে ডেলিভাৰী দিওঁতেই খেলি মেলিটো কৰিছে এতিয়াতো আপুনি বুজি পাইছে যে মানে কিবা এটা খেলি মেলিতে আপোনাৰ বাইকখন মোৰ তাত আহিব এতিয়া এটা ৰিকুৱেষ্ট কৰক ন মানে মই গাৰ্লফ্ৰেণ্ডক লৈ আজি ফুৰিব আহিছোঁ বুজিছে আপুনি যদি দয়া কৰি মোক বাইকখন আবেলিলৈকে মোৰ লগত ৰ'ব শুনক আপুনি যদি দয়া কৰি বাইকখন আবেলিলৈকে মোক দি দিয়ে তেন্তে মোৰ ইজ্জতটো বাচি যায় নাই সেইবিলাক নহওঁ চাবি দে হেৰি একো নহয় দিয়ক আবেলি মই আপোনাৰ ঘৰত দি থৈ পুলিচ মাতিব নালাগে চাবি দে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ নাই সেইবিলাক নাই চাবি দে ইটোত গুচি যাব সেই গাৰ্লফ্ৰেণ্ডৰ চাবি দে আপুনি মই আপোনাৰ ভুল ধৰিছোঁ চাবি দে বুলিছোঁ মোৰ ইজ্জত চেঞ্জ হৈ যাব চাব দে তোৰ ইজ্জত তই চাই দেখিবি চাবি দে
ব'লা 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 মানে আমি খোজকাঢ়ি যাম ব'লা খোজকাঢ়ি মানে ৰ'বা তোমাৰ বাইকখন কি হ'ল বাইকখন মানে হ'ল এনেকুৱা যে মানে লগৰ এটা আহিল ইমাৰ্জেঞ্চি মাকৰ অসুখ মোৰ ওচৰত কান্দিছে মোৰ চকু পানী ওলাই আহিল জানা দি দিলোঁ লৈ গ'ল তুমি দি দিলা অঁ মাক ডাঙৰ বস্তু মই কৈছোঁ বোলো মাৰটো মাৰ ভাল হ'ব লাগে বেমাৰ ভাল হ'ব লাগে আৰু আশীৰ্বাদ কৰিব কবি যাতে আমি দুটা জীৱনটো একেলগে থাকিব পাৰোঁ এতিয়া আমি কেনেকৈ যাম ৱাকিং ইজ এ গুড এক্সাৰচাইজ ইউ ন' বেবি আমি খোজকাঢ়ি যাম আজি তোমাক 10টা টিপছ শিকাম ৱাকিং কৰিলে কি হয় হা কাক মাতিছে চিনি মানে ক'ৰবাত দেখিছোঁ লাগিছে কি হ'ল এতিয়া তুমি মোক চিনি নোপোৱা হ'লা এসপ্তাহ আগতে 500 টকা লৈ আহিছিলা ফেন ঠিক কৰি দিম বুলি দুদিনতে বোলে ঠিক কৰি দিয়া এতিয়া কি হ'ল ফেন 500 টকা এইবোৰ কি কৈছে আপুনি ভাস্কৰ কোনে কোন মানে ময়ে ধৰিব পৰা নাই অ' ধৰিব পৰা নাই পইচা লৈ এতিয়া দিন বাৰ পাহৰি গৈছা তোমাক কিন্তু মই ঠিকেই চিনি পাইছোঁ ৰ'বাচোন ৰ'বা তুমি এইখন কি নাটক কৰিছাহে আজি 5 বছৰে তুমি মোৰ ঘৰত গোটেই ইলেক্ট্ৰিকৰ কামখিনি কৰা চব চোৱা চিতা কৰা এতিয়া তুমি এইখন কি নাটক কৰিছা নাটক কি কৰিলোঁ হে অঁ কিন্তু নাটকৰ নিচিনাই কেছটো হৈছে মোৰ মতে আপুনি চিনেমা চোৱা নাই সীতা গীতা জোৰোৱা কৰণ অৰ্জুন তেনেকুৱা হৈছে আৰু মোৰ মতে আপোনাৰ ঘৰত মানে যিটো ইলেক্ট্ৰিচিয়ানে কাম কৰে সেইজনো চাগে দেখা লাখ মোৰ নিচিনাই বুজিছা আৰু নামটো ভাস্কৰ হ'ব পাৰে ভাস্কৰ মিলি যায় কেতিয়াবা মিলি যায় ন ডাৰ্লিং হ'ৰা সেইবোৰ আলটো ফাল্টু কথা কৈ লাভ নাই মুঠতে এসপ্তাহৰ ভিতৰত তুমি মোৰ ফেনখন বনাই দিবা নহ'লে টকা 500 ঘূৰাই দি থৈ আহিবা মই যাওঁ এতিয়া তুমি চিৰিয়াছলি নল'বা এই মানুহজন মানে মোৰ চিনাকি মই চিনিব ভাল ধৰিছোঁ মানে এইজন আমাৰ ঘৰৰ ওচৰৰে খুৰা বিৰাট কমেডিয়ান বুজিছে সাংঘাতিক কমেডিয়ান ধেমালি কৰি থৈ গ'ল তাতে তোমাক লগত দেখিছে আৰু কমেডিয়ান তুষাৰ কমেডিয়ান এনেকুৱা আগতেও হৈছে আজিও এনেকুৱা কমেডি কৰিছে এই আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাক চব কমেডিয়ান এইবোৰ বাদ দিয়া আমি ব'লা আমি ঝিম প্ৰেমৰে বৰষুণ দুৱাই ল'ম দেহে খেলিব পৰা নাই পালোঁ এতিয়া আৰু চিন্তা নাই শান্তিৰে কথা পাতিম গোলাপৰ পাহি যেন কুমলীয়া মৰম তুমি টেনশ্যন লৈ আছা নেকি মানুহবিলাকে যে তোমাৰ কথা কেনেকৈ কৈছে মোৰ একদম ভাল লগা নাই আৰে বেবি তুমি সেইবোৰ কথাত গুৰুত্ব নিদিবা এৰি দিয়া আচলতে কি জানা গাঁৱৰ মানুহবিলাক জ্বলে মানুহ এটা বয়স কম দুটা ইণ্ডাষ্ট্ৰীৰ মালিক বাইক 4-5খন গাড়ীৰ লাইন নজ্বলে কি হ'ব তাৰে ফল এইবিলাক ঠিকেই কৈছা সেইটোৱেই চাগে সেইটোৱেই এতিয়া তুমি বুজি পাইছা মই চুট বেবি তোমাক কিন্তু আজি খুব ধুনীয়া লাগিছে হয় নেকি থেংক ইউ নজনাকে নুবুজাকে পৰিলো তোমাৰ প্ৰেমতে চুৱানা পৰিলো তোমাৰ আৰে এইটো দেখোন আমাৰ জিজু হয় নেকি এবাৰ মাত দি যাওঁ নহ'লে বেয়া পাব নহয় ঠিক আছে ব'লা জিজু আপুনি ইয়াত জিজু মানে ভিন্ন মানে অসীমৰ ভনীয়েক আৰু তেনেকৈ যিটো মই যিটো তোমাক ফুৰিব আহিছা সেইফালে ধুনীয়া পাৰ্ক এখন আছে চোৱা ঘূৰা তোমাৰ বন্ধু ন বাবাই জিজু একো নাই জিজু মানে ভিন্ন সঁচা কথা কোৱা তাই তোমাক জিজু কিয় কৈছে জিজু কিয় কৈছে মানে অসীম মোৰ লগৰ
তাই হৈ গ'ল অসীমৰ ঘৈণীয়েকৰ ভনীয়েক মানে অসীম জিজু ময়ো অসীমৰ লগত সেইকাৰণে ময়ো তাই জিজু বুলি মাতি দিছে আৰু কি সঁচা কি মিছা মই একোৱে ধৰিব পৰা নাই সঁচা মানে সঁচা খালি এইটোৱে যে মই তোমাক বহুত ভাল পাওঁ জানো মই কাৰো জিজু নহয় বৃদ্ধ শপত ধ্ৰুৱ অঁ কোৱা জিজু এনেকুৱা বিহেভ কিয় কৰিছে মোক চিনি পোৱা নাই নেকি বাদ দিয়া ব'লা যাওঁ ইয়াৰ পৰা যাওঁ ব'লা ইয়াত কিবা এটা ভাল লগা নাই ব'লা হেল্ল' বা অঁ চুইটি ক কি খবৰ তোৰ ভালেনে অঁ মোৰ ভালেই তোৰ খবৰ কি মোৰো ভালে দে এটা বিশেষ কথাৰ কাৰণে তোক আজি ফোন কৰিলোঁ কচোন কি কথা আজি যে নহয় জিজুক মই বেলেগ এজনী ছোৱালীৰ লগত পাৰ্কত দেখা পাইছোঁ কি সঁচাই কৈছনে অঁ সঁচা আকৌ মই নিজে দেখা পাইছোঁ মই নিজে মাতি থৈ আহিছোঁ ঠিক আছে আহিবলৈ দে তাক আজি এই পম্পি কি বস্তু ময়ো দেখাই আছো চালা প্ৰেম কৰে উলিয়াই দিম মই আজি প্ৰেম বাই ৰাখিছোঁ অঁ ৰাখ ভাবিছিলোঁ আজি দিনটো ভালে কুশলে যাব চব যে উল্টা পুল্টা হৈ গ'ল কিনো উল্টা পুল্টাটো হৈছে এইবোৰ যিখিনি হৈছে এইখিনি কৈছোঁ দেখোন জ্বলনত হৈছে এইবিলাক তুমি বিশ্বাস কৰা এইবিলাক চব জ্বলনত হৈছে মোৰ যে তোমাৰ ওপৰত সন্দেহে হৈছে সন্দেহ কৰিবলগীয়া কিটো আছে সন্দেহ কৰিবলগীয়া একো নাই মানে কি এইবিলাক হৈ থাকে দিয়াচোন এইবিলাক মই কৈছোঁ আগতে ইহঁতক কমেডিয়ান বুলি এইবোৰ চিন্তা নকৰিবা এইবাৰ বা ইয়াত নকৰোঁ যি কৰিম লণ্ডনত কৰিম পেৰিছত কৰিম তোমাক বাহিৰত লৈ যাম এইবিলাক সৰু সুৰা কাণ্ট্ৰিত এইবিলাক হয় সৰু সুৰা ষ্টেটত হয় সৰু সুৰা চহৰতো হয় তুমি এটা কাম কৰা আজি মিটিংখন ইয়াতে শেষ কৰি দিওঁ তুমি আজি যোৱাকৈ যোৱা বেলেগ এদিনা লগ কৰিব পাৰে যোৱাগে মানে মই কিহত যাম টেম্পুত যোৱা ঐ টেম্পু চাওঁ এই ছোৱালীজনী লৈ যাবি তই মানে আজি এক লৈ আহিছ সিদিনাখন যে এজনী যে লৈ গৈছিলি পইচা কোনে দিব সেইদিনাখনতো সোমাই দিলি সেইদিনাখন সোমাই দিলি আজি পইচা দে তই কিহৰ পইচা দে তাৰ পিছত কথা কবি আগত পইচা দে ছোৱালী আনি কি হয় পইচা দে Oh no! কি হ'ল কওক শুনা তোমাক নিজৰ ভণ্টি বুলি কেইটামান কথা কওঁ যি ক'ব লগা আছে সোনকালে কওক মোৰ দেৰি হৈছে তুমি মোক ইমান কিয় খং কৰিছা মোক খং কৰি একো লাভ নাই তুমি যিটো ল'ৰাৰ লগত আহিছিলা সেইটো 1 নম্বৰ ফটুৱা 1 নম্বৰ 420 ল'ৰা সেইটো মিছা কথা কৈ তোমাৰ নিচিনা বহুত ছোৱালী সি আগতে ফচাই থৈছে তোমালোকৰ ছোৱালীবিলাকৰ ভুল কি জানা কোনোবাই কিবা এটা ক'লে পটককৈ বিশ্বাস কৰি লোৱা আৰু পিছত আচল ৰূপটো ওলালে কান্দি কাটি হাউলি জাউলি হ'বা তাৰ নাম ভাস্কৰ সি এটা মস্ত ফটুৱা ইলেক্ট্ৰিচিয়ান য'ত ত'ত ফাং ফুং কৰি ঘূৰি ফুৰে খালি তুমি তাৰ সংগ আজিৰ পৰাই ত্যাগ কৰা নহ'লে পিছত আৰু পস্তাব লাগিব কিন্তু বুজি পালা নহয় ব'লা তুমি খোজকাঢ়ি আহিব নালাগে মোৰ টেম্পুতে মই তোমাক থৈ আহিম অঁ ল সদায় ব্যক্তিলৈ কলৈ যাওঁ তই বুজি নাপাবি মই আহি গ'লো আহিলা অঁ এয়া চোৱা তোমালৈ কি আনিছোঁ তুমি যে ভাল পোৱা নৰসিংহ আৰু সৰু মাছো আনিছোঁ বুজিছোঁ মাজনী আজি চাগে তোমাৰ বৰ কষ্ট হৈছে ন কষ্ট নহ'ব কিয় আৰু কষ্ট নকৰিমেই বা কিয় তোমাৰ নিচিনা এজনী ধুনীয়া ঘৈণী থাকোঁতে মই যদি কষ্ট নকৰি ঘৰতে বহি থাকোঁ হ'ব জানো কোৱাচোন সোণজনী ব'লা এতিয়া নৰসিংহ আৰু সৰু মাছৰে ধুনীয়া সুন্দৰ জোল এখন বনাই খুৱাবা দেই মাজনী
খুৱাম কিয় নোখুৱাম আজি ধুনীয়াকৈ এসাঁজ বনাই খুৱাম আহা আহা কামলৈ গৈছিলো সদায় নিচিনাকৈ আকৌ প্ৰেম কৰে প্ৰেম উলিয়াই দিম মই যিয়ে নহওক ইয়াক কিন্তু এনেকৈ দিব নালাগিছিল জিঅ'গ্ৰাফী চেঞ্জ কৰি দিলে এই মদটো প্ৰথমতে চিনিবই পৰা নাছিল আমাৰ বন্ধুক মাৰিছে আৰু আমি এইটো কথাত ৰখ ল'ম দে নে কি কওঁ পিছে তোক কথা এটা সোধোনে ইয়াৰ পিছত আকৌ বেলেগ ছোৱালীৰ লগত নতুন চক্কৰ চলাবিনে নাই হেই কিয় নচলাব আমাৰ ভাস্কৰ প্লে বয় নাম্বাৰ 1 হয় ই চক্কৰ চলাবই গম পাইছা কৈ চলাও হা জেক দিবলৈ জেক দিবলৈ আহিছ এইবাৰত দহা দেখা পোৱা নাই তহঁতে আজিৰ পৰা জীৱনত আজিৰ পৰা জীৱনত পম্পীৰ বাহিৰে কোনো ছোৱালী চকু তুলি নাচাওঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই চুটি ছবিখন চাই নিশ্চয় ভাল পাইছে আৰু আগলৈকো এনেকুৱা ছবি চাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক